Hello students, welcome to my channel Way of Economics Study. আজি আমি এটো ক্লাছত উপভোক্তাৰ ভাৰসাম্যতাৰ বিষয়ে আলোচনা কৰিম। সো আমি আগৰ ক্লাছত আলোচনা কৰিছিলো যে উপভোক্তা মানে কি? অৰ্থাৎ মিনিং অফ কনজিউমাৰ। মই কৈছিলো যে উপভোক্তা হৈছে এজন ব্যক্তি যিয়ে তেওঁৰ সন্তুষ্টি লাভৰ বাবে বা অভাৱ পূৰণৰ বাবে বা আমি ক'ব পাৰো উপযোগিতাসমূহ পূৰণৰ বাবে দ্ৰব্য আৰু সামগ্ৰীসমূহ উপভোগ কৰে। ওকে, সো চোৱা কি ক'লো যে কনজিউমাৰ মানে কি? যে কনজিউমাৰ হৈছে এজন ব্যক্তি যিয়ে অভাৱ পূৰণৰ বাবে বা সন্তুষ্টি পূৰণৰ বাবে তেওঁৰ দ্ৰব্য আৰু সামগ্ৰীসমূহ উপভোগ কৰে। ওকে, তাৰপিছত চোৱা ইকুইলিব্ৰিয়াম মানে কি? অৰ্থাৎ ভাৰসাম্যতা মানে কি? যে ভাৰসাম্যতা বুলি কোৱাৰ লগে লগে এটা সমতাৰ অৱস্থাক বুজায়। অৰ্থাৎ আমি ক'ব পাৰো এ পজিশন অফ নো চেঞ্জ বা এ পজিশন অফ ৰেষ্ট। ওকে, যে ভাৰসাম্যতা মানে কি? যে এটা সমতাৰ অৱস্থা বা এটা ইকুৱেল বা সমান এটা অৱস্থাক বুজায়। ওকে, এতিয়া চোৱা যে উপভোক্তাৰ ভাৰসাম্যতা মানে কি? মিনিং অফ কনজিউমাৰ ইকুইলিব্ৰিয়াম। ওকে, চোৱা উপভোক্তাৰ ভাৰসাম্যতা হৈছে এনেকুৱা এটা অৱস্থা য'ত এজন উপভোক্তাই তেওঁৰ সীমিত আয়েৰে সৰ্বাধিক সন্তুষ্টি লাভ কৰে আৰু য'ৰ পৰা উপভোক্তাজনে আঁতৰি যোৱাৰ ইচ্ছা নকৰে। ওকে, কি ক'লে? যে উপভোক্তাৰ ভাৰসাম্যতা হৈছে এনেকুৱা এটা অৱস্থা য'ত অৰ্থাৎ যিটো অৱস্থাত উপভোক্তাজনে কি কৰে? মেক্সিমাম ছেটিছফেকশ্যন লাভ কৰে। কিহৰ জৰিয়তে? তেওঁৰ সীমিত আয়ৰ জৰিয়তে তেওঁ সৰ্বাধিক সন্তুষ্টি লাভ কৰে আৰু যিটো অৱস্থাৰ পৰা উপভোক্তাজনে আঁতৰি যোৱাৰ ইচ্ছা নকৰে বা তেওঁ সেই অৱস্থাটোৰ পৰা পৰিৱৰ্তন হোৱাৰ ইচ্ছা প্ৰকাশ নকৰে। ওকে, সো উপভোক্তাৰ ভাৰসাম্যতা মানে কি বুজি পালা? তাৰপিছত আমি চাম যে উপভোক্তাৰ ভাৰসাম্যতা আমি দুটা দৃষ্টিকোণৰ পৰা চাম, অৰ্থাৎ দুটা অৱস্থা বা দুটা সিচুৱেশ্যনৰ পৰা চাম। যে তাৰ প্ৰথম সিচুৱেশ্যনটো হৈছে এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ছিংগল কমোডিটি এণ্ড দ্বিতীয় অৱস্থাটো হৈছে দুটা বা অধিক সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা যাক আমি ইংৰাজীত ক'ব পাৰোঁ কনজিউমাৰ ইকুইলিব্ৰিয়াম ইন কেছ অফ ডাবল বা মোৰ কমোডিটি। ওকে, মানে কি? যে এজন উপভোক্তাই যেতিয়া এটা সামগ্ৰী উপভোগ কৰিব তেতিয়া সেই উপভোক্তাজনে ভাৰসাম্যতা কেতিয়া লাভ কৰিব বা কেনেকৈ লাভ কৰিব আমি তাৰ বিষয়ে আলোচনা কৰিম। আৰু ছেকেণ্ড আলোচনা কৰিম যে যদি উপভোক্তাজনে দুটা বা অধিক সামগ্ৰী উপভোগ কৰে তেতিয়া সেই উপভোক্তাজনে কেনেকৈ ভাৰসাম্যতা লাভ কৰিব আমি তাৰ বিষয়ে আলোচনা কৰিম। সো আমি প্ৰথমতে আলোচনা কৰিম যে এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা। ওকে, সো এটা সামগ্ৰীৰ ক্ষেত্ৰত অৰ্থাৎ এজন উপভোক্তাই যেতিয়া এটা সামগ্ৰী ক্ৰয় কৰি সেই সামগ্ৰীটো উপভোগ কৰে তেতিয়া সেই উপভোক্তাজনে কেনেকৈ ভাৰসাম্যতা লাভ কৰে। সো চোৱা প্ৰথমতে আমি লিখিম ডেফিনেশ্যনটো। আমি ডেফিনেশ্যনটো কৈছোঁ যে উপভোক্তাৰ ভাৰসাম্যতা মানে কি? ওকে, যে উপভোক্তাৰ ভাৰসাম্যতা হৈছে এনেকুৱা এটা অৱস্থা য'ত এজন উপভোক্তাই তেওঁৰ নিৰ্দিষ্ট আয়েৰে বা সীমিত আয়েৰে মেক্সিমাম ছেটিছফেকশ্যন বা আমি ক'ব পাৰোঁ মেক্সিমাম বেনিফিট তেওঁ কি কৰে? লাভ কৰে আৰু সেই অৱস্থাটোৰ পৰা সেই উপভোক্তাজনৰ আঁতৰি যোৱাৰ ইচ্ছাটো নাথাকে। ওকে, চ' আমি ডেফিনেশ্যনটো এনেকৈ প্ৰথমতে লিখি ল'ম যে উপভোক্তাৰ ভাৰসাম্যতা কাক বোলে। তাৰপিছত চোৱা যে এজাম্পশ্যন বা অভিধাৰণা এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা অৰ্জনৰ কেইটামান অভিধাৰণা চাই লোৱা। চ' প্ৰথমটো অভিধাৰণা হৈছে যে উপভোক্তাজনে কেৱল এটা সামগ্ৰী উপভোগ কৰিব। মানে আমি কি কনচেপ্টৰ বিষয়ে আলোচনা কৰিছোঁ? আমি কনচেপ্টটো আলোচনা কৰিছোঁ যে এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা। ওকে, চ' সেইটো কাৰণে কি কৈছে? প্ৰথম এজাম্পশ্যনটো কৈছে যে উপভোক্তাজনে কেৱল এটা সামগ্ৰীহে উপভোগ কৰিব। ধৰি ল'লোঁ উপভোক্তাজনে এক্স দ্ৰব্য উপভোগ কৰিব। ওকে, তাৰপিছত দ্বিতীয় এজাম্পশ্যনটো চোৱা যে সামগ্ৰীটোৰ দৰ দিয়া থাকিব। ওকে, যে উপভোক্তাজনে যিটো সামগ্ৰী উপভোগ কৰিব সেই সামগ্ৰীটোৰ দৰ বা প্ৰাইচটো দিয়া থাকিব। ওকে, তাৰপিছত 3 নম্বৰ এজাম্পশ্যনটো চোৱা যে উপভোক্তাজনৰ আয়ৰ পৰিমাণ সীমিত।
ওকে যে উপভোক্তাজনে যেতিয়া সেই সামগ্ৰীটো ক্ৰয় কৰিব বা ক্ৰয় কৰি উপভোগ কৰিব তেতিয়া তেওঁ আয়ৰ পৰিমাণটো কি হ'ব সীমিত হ'ব অৰ্থাৎ আয়টো তেওঁৰ ইনকামটো কোনো চেঞ্জ নহয় ওকে তাৰ 4 নম্বৰ এজাম্পশনটো চোৱা যে উপভোক্তাজন বিচাৰ বিবেচনা সম্পন্ন ব্যক্তি হ'ব লাগিব অৰ্থাৎ যে তেওঁ যিখিনি টকা ইনকাম কৰে সেই টকাৰে তেওঁ কেনেকৈ খৰচ কৰিব বা কি সামগ্ৰী ক্ৰয়ত খৰচ কৰিব বা কেনেকৈ খৰচ কৰিব তাৰ বিষয়ে তেওঁ জনা বুজা এজন ব্যক্তি হ'ব লাগিব সেইকাৰণে কৈছে যে উপভোক্তাজন কি হ'ব লাগিব এজন বিচাৰ বিবেচনা সম্পন্ন ব্যক্তি হ'ব লাগিব ওকে তাৰপিছত 5 নম্বৰ এজাম্পশনটো চোৱা যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি প্ৰযোজ্য হ'ব অৰ্থাৎ ল অফ DMU আমি আগৰ ক্লাছত আলোচনা কৰিছিলো যে ল অফ DMU মানে কি ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটি ওকে যে ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটি মানে কি আছিল যে যেতিয়া এজন উপভোক্তাই কোনো এটা দ্ৰব্য বা সামগ্ৰীৰ এটা অতিৰিক্ত গুণ উপভোগ কৰি গৈ থাকে তেতিয়া উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতা বা উপযোগিতাটো ক্ৰমান্বয়ে হ্ৰাস হৈ আহি থাকে তাক কি বুলি কোৱা হয় ল অফ DMU বুলি কোৱা হয় অৰ্থাৎ এই এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতাৰ এটা এজাম্পশন হৈছে যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো প্ৰযোজ্য হ'ব ওকে তাৰপিছত আমি চাম যে কণ্ডিশ্যন ওকে যে এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা লাভ কৰা কণ্ডিশ্যনটো চোৱা যে ইয়াত কণ্ডিশ্যনটো দিছে যে চোৱা কণ্ডিশ্যনটো চোৱা উপভোক্তাৰ ভাৰসাম্যতাৰ যে প্ৰথম কণ্ডিশ্যনটো দিছে MUX = PX ইয়াত MUX মানে কি যে MUX মানে ইয়াত বুজাইছে যে X দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ওকে MUX মানে কি যে মাৰ্জিনাল ইউটিলিটি অফ কমোডিটি X অৰ্থাৎ X দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা আমি ধৰি লৈছো যে উপভোক্তাজনে এটা সামগ্ৰী উপভোগ কৰিব আৰু সেই সামগ্ৰীটো হৈছে কি X ওকে সেইকাৰণে আমি লিখিছো MUX তাৰপিছত ইকুৱেল টু PX মানে প্ৰাইচ অফ X অৰ্থাৎ X দ্ৰব্যটোৰ দৰ ওকে সো এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যতা লাভ কৰা চৰ্তটো হৈছে কি MUX = PX অৰ্থাৎ X দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা যেতিয়া X দ্ৰব্যটোৰ দৰৰ সৈতে সমান হ'ব তেতিয়া উপভোক্তাজনে ভাৰসাম্যতা অৱস্থাটো লাভ কৰিব ওকে বা আমি এই চৰ্তটো এনেকৈ লিখিব পাৰো যে MUX / PX = MUM ইয়াত MUM মানে কি বুজাইছে যে MUM মানে কি মাৰ্জিনাল ইউটিলিটি অফ মানি মানে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা ওকে আমি এই দুটা কণ্ডিশ্যনৰ ভিতৰত যিকোনো এটা লিখিলে হ'ল আমি ধৰি ললো যে MUX = PX এটোকে আমি এনেকৈ লিখিব পাৰো যে MUX / PX = MUM ইয়াত MUM মানে কি বুজাইছে যে মুদ্ৰাৰ প্ৰান্তিক উপযোগিতা ওকে তাৰপিছত আমি চাম এটা এক্সাম্পল আমি ধৰি ললো এজন উপভোক্তাই তেওঁৰ সম্পূৰ্ণ আয়খিনি বা সম্পূৰ্ণ তেওঁৰ ইনকামখিনি সামগ্ৰী X কিনাত খৰচ কৰে আৰু X সামগ্ৰীটোৰ দাম হৈছে ₹4 ওকে আমি এক্সাম্পলটো ধৰিছো যে এজন উপভোক্তাই তেওঁৰ যিখিনি ইনকাম কৰে সেই ইনকামখিনি X সামগ্ৰীটো কিনাত খৰচ কৰে আৰু সেই X সামগ্ৰীটোৰ দাম হৈছে ₹4 অৰ্থাৎ X সামগ্ৰীটোৰ দৰটো কিমান 4 টকা ওকে সো চোৱা আমি এতিয়া এখন তালিকা আৰু এটা চিত্ৰৰ সহায়ত এটা সামগ্ৰীৰ ক্ষেত্ৰত এজন উপভোক্তাই কেনেকৈ ভাৰসাম্যতা লাভ কৰে তাক আমি উপস্থাপন কৰিম ওকে টেবুলখনত চোৱা প্ৰথমতে ধৰিছো ইউনিটছ ওকে আমি ইউনিটছৰ অসমীয়াত ক'ব পাৰো গুড বা আমি এটো কোয়ান্টিটি বুলিও লিখিব পাৰো ইউনিটছ ৰৈছো 1 2 3 4 5 6 আমি কি কৈছিলো যে উপভোক্তাজনে কি সামগ্ৰী ক্ৰয় কৰে X দ্ৰব্যটো কি X ওকে তাৰপিছত আমি ধৰিলো PX অৰ্থাৎ প্ৰাইস অফ X মানে X সামগ্ৰীটোৰ দৰটো
ওকে আমি x সামগ্ৰী দৰ কিমান ধৰিছিলো যে 4 টকা ওকে হেতু কাৰণে আমি লিখিলো 44444 ওকে মানে সেই দ্ৰব্যৰ দৰটো দিয়া থাকে আমি এজাম্পশনত পঢ়িছিলো যে দ্ৰব্যটোৰ দামটো দিয়া থাকিব আৰু সেই দামটো কোনো পৰিৱৰ্তন নহয় ওকে তাৰপিছত আমি ধৰিলো MUX ওকে এতিয়া তোমালোকে চোৱা MUX অৰ্থাৎ মাৰ্জিনেল ইউটিলিটি অফ x আমি ক'ব পাৰো x দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা এতিয়া x দ্ৰব্যৰ প্ৰান্তিক উপযোগিতাটো আমি কেনেকৈ লিখিম x দ্ৰব্যৰ প্ৰান্তিক উপযোগিতাটো আমি আগতে আলোচনা কৰিছিলো যে ক্ৰমান্বয়ে কমি কমি আহি থাকে ওকে যে এজন উপভোক্তাই যিমান অতিৰিক্ত গুড উপভোগ কৰি গৈ থাকে কোনো এটা দ্ৰব্যৰ তেতিয়া সেই উপভোক্তাজনৰ যিবিলাক অতিৰিক্ত উপযোগিতা সেই অতিৰিক্ত উপযোগিতাবোৰ ক্ৰমান্বয়ে কমি কমি আহি থাকে ওকে সো চোৱা হেকাৰণে আমি মাৰ্জিনেল ইউটিলিটি অফ x অৰ্থাৎ x কমোডিটিটোৰ প্ৰান্তিক উপযোগিতাবোৰ কি হৈছে ক্ৰমান্বয়ে কমি কমি আহি আছে দেখিছা যেতিয়া উপভোক্তাজনে x সামগ্ৰীটোৰ এটা ইউনিট উপভোগ কৰিছিল বা এটা ইউনিট ক্ৰয় কৰিছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কিমান আছিল 8 ওকে যেতিয়া তেওঁ দুটা ইউনিট ক্ৰয় কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হ'ল 6 তাৰ পিছত তেওঁ যেতিয়া তিনটা ইউনিট ক্ৰয় কৰিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হ'ল 4 অৰ্থাৎ আমি কি দেখিছো যে যিমানে তেওঁ এটা এটা বেছি ইউনিট ক্ৰয় কৰি আহি আছে সিমানে তেওঁ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস হৈ আহি আছে হ্ৰাস হৈ আহি এটা সময়ত কি হৈছে 0 অৰ্থাৎ তেওঁ যেতিয়া 5টা ইউনিট ক্ৰয় কৰিছিল x দ্ৰব্যটো তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হৈছিল 0 আৰু যেতিয়া তেওঁ 6টা ইউনিট ক্ৰয় কৰিছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হৈছিল -2 ওকে সো তালিকাখন বুজি পাইছা সো প্ৰথমতে চোৱা যেতিয়া তেওঁ প্ৰথম আৰু দ্বিতীয় ইউনিট ক্ৰয় কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা আছিল 8 আৰু 6 অৰ্থাৎ তেওঁ প্ৰথম ইউনিটটো যেতিয়া 4 টকা দি ক্ৰয় কৰিছিলে তেতিয়া তেওঁ সেই 4 টকা ক্ৰয় কৰাৰ বিনিময়ত তেওঁ প্ৰান্তিক উপযোগিতা কিমান পাইছিলে 8 অৰ্থাৎ তেওঁ কি হৈছিলে যে x দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতাটো x দ্ৰব্যৰ দৰতকৈ কি হৈছিলে বেছি হৈছিলে ঠিক সেইদৰে যেতিয়া তেওঁ দ্বিতীয় ইউনিট ক্ৰয় কৰিছিলে x দ্ৰব্যটোৰ তেতিয়াও তেওঁ যে দ্ৰব্যটোৰ দৰতকৈ প্ৰান্তিক উপযোগিতাটো কিমান আছিল বেছি আছিল অৰ্থাৎ দ্ৰব্যটোৰ দৰ আছিল 4 আৰু প্ৰান্তিক উপযোগিতা কিমান হৈছিল 6 সেইকাৰণে আমি লিখিছো যে প্ৰথম আৰু দ্বিতীয় ইউনিটৰ ক্ষেত্ৰত তাৰ প্ৰান্তিক উপযোগিতা কিমান হৈছিল MUX greater PX ওকে মানে কি তেওঁ দ্ৰব্যটোৰ দৰতকৈ তেওঁ প্ৰান্তিক উপযোগিতাটো বেছি আছিল তাৰ পিছত চোৱা যেতিয়া তেওঁ 3 নম্বৰ ইউনিট ক্ৰয় কৰিছিল x দ্ৰব্যৰ তেতিয়া তেওঁ দৰ 4 টকা আছিল দ্ৰব্যটোৰ দৰ অৰ্থাৎ x দ্ৰব্যটোৰ দৰ 4 টকা আৰু তেওঁ মাৰ্জিনেল ইউটিলিটি আছিল কিমান 4 আমি কৈছিলো যে ইউটিলিটি সমূহ আমি কিহত জুখো উপযোগিতা সমূহ কি এককত জুখো যে ইউটিলস ওকে UTILS ওকে আমি এবোৰ এনেকৈ ক'ব পাৰো যে যেতিয়া তেওঁ 4 টকা খৰচ কৰি x দ্ৰব্যটো ক্ৰয় কৰিছিল তেতিয়া তেওঁ তাৰ পৰা প্ৰান্তিক উপযোগিতা পাইছিলে কিমান 4 ইউটিলস অৰ্থাৎ তেওঁ দ্ৰব্যটোৰ দৰ আৰু প্ৰান্তিক উপযোগিতাৰ পৰিমাণ কি আছিল সমান আছিল অৰ্থাৎ MUX PX গতিকে আমি লিখিছো হেকাৰণে কি লিখিছো যে 3 নম্বৰ ইউনিটটো ক্ৰয় কৰোতে তেওঁ MUX PX হৈছিল তাৰ পিছত চোৱা যেতিয়া তেওঁ 4 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ ইউনিট ক্ৰয় কৰিছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতাটো কি হৈছিল দ্ৰব্যটোৰ দৰতকৈ কম হৈছে দেখিছা যেতিয়া তেওঁ 4 নম্বৰ ইউনিটটো ক্ৰয় কৰিছিল চোৱা তেতিয়া তেওঁ দ্ৰব্যটোৰ দৰ কিমান আছিল 4 টকা কিন্তু তেওঁ প্ৰান্তিক উপযোগিতা পাইছিল কিমান 2 ইউটিলস ওকে অৰ্থাৎ তেওঁ দ্ৰব্যটোৰ দৰতকৈ প্ৰান্তিক উপযোগিতাটো কি হৈছিল কম হৈছিল ঠিক সেইদৰে যেতিয়া তেওঁ 5 নম্বৰ ইউনিটটো ক্ৰয় কৰিছিল তেতিয়া তেওঁ দ্ৰব্যটোৰ দৰ আছিল 4 টকা আৰু তেওঁ তাৰ পৰা উপযোগিতা পাইছিল কিমান 0 ওকে ঠিক সেইদৰে যেতিয়া তেওঁ 6 নম্বৰ ইউনিটটো ক্ৰয় কৰিছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতাটো কিমান হৈছিল -2 আৰু দ্ৰব্যটোৰ দৰ আছিল কিমান 4 গতিকে কি হৈছে যে তেওঁ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ ইউনিট যেতিয়া ক্ৰয় কৰিছিল তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা তেওঁ দ্ৰব্যটোৰ দৰতকৈ কি হৈছিল কম হৈছিল সেইকাৰণে আমি লিখিছো MUX PX ওকে আমি এতিয়া এই তালিকাখন আমি এটা চিত্ৰৰ সহায়ত উপস্থাপন কৰিম ওকে সো চোৱা তোমালোকে প্ৰথমতে ডায়াগ্ৰামটো চোৱা যে ডায়াগ্ৰামটোত আমি x অক্ষত ধৰিছো ইউনিটস অফ গুড ওকে মানে দ্ৰব্যৰ গুড বা পৰিমাণ আমি অসমীয়া লিখিলে লিখিব পাৰো যে দ্ৰব্যৰ
গুড অৰ্থাৎ আমি x দ্ৰব্যটোৰ যিখিনি গুড সেইখিনি আমি ক'ত ধৰিছোঁ OX অক্ষত ধৰিছোঁ অৰ্থাৎ 1 2 3 4 5 6 7 ওকে আমি এনেকৈ x দ্ৰব্যৰ গুডখিনি OX অক্ষত ধৰিছোঁ ঠিক সেইদৰে আমি OY অক্ষত ধৰিছোঁ x দ্ৰব্যটোৰ দৰটো আৰু x দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা সেইকাৰণে মই লিখিছোঁ PX and MUX অৰ্থাৎ প্ৰাইচ অফ x and মাৰ্জিনেল ইউটিলিটি অফ x ওকে আমি OY অক্ষত কি লৈছোঁ যে x দ্ৰব্যটোৰ দৰখিনি লৈছোঁ আৰু x দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতাখিনি লৈছোঁ ওকে তুমি চোৱা প্ৰথমতে চোৱা যিহেতু দ্ৰব্যটোৰ প্ৰাইচ কি সেম সেইকাৰণে কি হৈছে যে প্ৰাইচ ৰেখাডাল এডাল OX অক্ষৰ সমান্তৰাল এডাল ৰেখা হৈছে ওকে সো 1 নম্বৰ ইউনিটটো তেওঁ ক্ৰয় কৰোতে প্ৰাইচ যে সেই দ্ৰব্যটোৰ দৰ আছিল কিমান 4 টকা আৰু 2 নম্বৰ ইউনিটটো ক্ৰয় কৰোতে দ্ৰব্যটোৰ দৰ কিমান আছিল 4 টকা অৰ্থাৎ তেওঁ প্ৰত্যেকটো ইউনিট যেতিয়া ক্ৰয় কৰিছিল তেতিয়া তেওঁ দ্ৰব্যটোৰ দৰ একে আছিল সেইকাৰণে সেই প্ৰাইচ ৰেখাডাল কি হৈছে এটা OX অক্ষৰ সমান্তৰাল ৰেখা হৈছে তাৰপিছত চোৱা তেওঁ MUX অৰ্থাৎ মাৰ্জিনেল ইউটিলিটি অফ x খিনি চোৱা যে মাৰ্জিনেল ইউটিলিটি অফ x খিনি কি হৈছে ক্ৰমান্বয়ে কমি আহিছে সেইকাৰণে মাৰ্জিনেল ইউটিলিটি যিডাল কাৰ্ভ হৈছে সেইডাল ওপৰৰ পৰা তললৈ কি হৈছে নিম্নগামী হৈছে ওকে তো চোৱা প্ৰথমতে চোৱা যেতিয়া তেওঁ 1 নম্বৰ ইউনিট ক্ৰয় কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হৈছিলে কিমান 8 ইউটিলছ ওকে 8 তাৰপিছত যেতিয়া তেওঁ 2 নম্বৰ ইউনিট ক্ৰয় কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হৈছিলে 6 ইউটিলছ ওকে 6 ইউটিলছ তাৰপিছত যেতিয়া তেওঁ 3 নম্বৰ ইউনিট ক্ৰয় কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হৈছিলে কিমান 4 ওকে তাৰপিছত যেতিয়া তেওঁ 4 নম্বৰ ইউনিট ক্ৰয় কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা হৈছিলে 2 ওকে এটো নিশ্চয় আঁকিব পাৰিবা তাৰপিছত চোৱা যেতিয়া তেওঁ 5 নম্বৰ ইউনিট ক্ৰয় কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কিমান হৈছিলে 0 তাৰপিছত যেতিয়া তেওঁ 6 নম্বৰ ইউনিট ক্ৰয় কৰিছিলে তেতিয়া তেওঁ প্ৰান্তিক উপযোগিতা কি হৈছিলে মাইনাছত আহিছিল অৰ্থাৎ নিগেটিভ হৈছিলে হেতু কিমান হৈছিলে -2 ওকে তাৰপিছত আমি এই বিন্দুবোৰ লগ লগাই কি পালো যে MUX অৰ্থাৎ x দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা যিডাল ৰেখা হেডাল পালো আৰু এই দুইডাল ৰেখা অৰ্থাৎ যিডাল প্ৰাইচ ৰেখা আৰু প্ৰান্তিক উপযোগিতা যিডাল ৰেখা সেই দুইডাল ৰেখাই এটা বিন্দুত কটাকটি কৰিছে ওকে সেই বিন্দুটো আমি নাম দিলো E আৰু সেই বিন্দুটোকে আমি কি বুলি ক'ব পাৰো কনজিউমাৰ ইকুইলিব্ৰিয়াম পইণ্ট ওকে যে উপভোক্তাৰ ভাৰসাম্যতা বিন্দু যত কি হৈছে MUX = PX হৈছে আমি আগৰ কন্ডিশনটোত কৈছিলো যে এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তা এজনে তেতিয়া ভাৰসাম্যতা লাভ কৰিব যেতিয়া কি হ'ব MUX = PX হ'ব অৰ্থাৎ x দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা যেতিয়া x দ্ৰব্যৰ দৰৰ সৈতে সমান হ'ব তেতিয়া উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰিব ওকে সো এতিয়া ভাৰসাম্যতা বিন্দুটো হৈছে কি ই বিন্দু যত PX ৰেখা আৰু MUX ৰেখাই কটাকটি কৰিছে আমি এটা ডায়াগ্ৰামটো আমি এক্সপ্লেইন কেনে কৰিম হেতু চোৱা আমি ডায়াগ্ৰাম এক্সপ্লেনেশন খিনি পইণ্ট সিস্টেমত লিখিছো যাতে তোমালোকৰ বুজিবলৈ অতি সুবিধা হয় বা তোমালোকে পৰীক্ষাত অতি সহজে লিখিব পাৰা সো চোৱা প্ৰথম পইণ্টটো লিখিছো যে ওপৰৰ চিত্ৰত OX অক্ষত x দ্ৰব্যৰ গুড আৰু OY অক্ষত x দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা আৰু দৰ দেখুৱা হৈছে এটো মই তোমালোকক কৈছো যে OX অক্ষত লোৱা হৈছে OX অক্ষত লোৱা হৈছে যে x দ্ৰব্যৰ গুড আৰু OY অক্ষত লোৱা হৈছে x দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা আৰু দৰ ওকে তাৰপিছত সেকেন্ড পইণ্টটো চোৱা যে MUX ৰেখাডাল বাওঁফালৰ পৰা সোঁফালে নিম্নমুখী হৈছে কাৰণ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি প্ৰযোজ্য হৈছে আমি এজাম্পশনত লিখিছিলো যে কি হৈছে যে ক্ৰমহ্ৰাসমান ল অফ DMU ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি সেই বিধিটো কি হ'ব প্ৰযোজ্য হ'ব ওকে সেইকাৰণে কি হৈছে যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো প্ৰযোজ্য হোৱাৰ বাবে MUX ৰেখাডাল বাওঁফালৰ পৰা সোঁফালে নিম্নমুখী হৈছে ওকে আমি হেতু সেকেন্ড পইণ্টটো লিখিলো তো থাৰ্ড পইণ্টটো চোৱা যে PX ৰেখাডাল OX অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা কি কৈছো যে PX ৰেখাডাল এডাল হৈছে কি ৰেখা PX ৰেখা অৰ্থাৎ x দ্ৰব্যৰ দৰ ৰেখা হেডাল হৈছে কি OX অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা কাৰণ x দ্ৰব্যটোৰ দৰ স্থিৰ কিমান ₹4 আমি প্ৰথম এজাম্পশনতে কৈছো যে দ্ৰব্যটোৰ দৰ দিয়া থাকিব আৰু সেই দৰটো আমি ধৰি লৈছিলো যে x দ্ৰব্যটোৰ দৰ ₹4 ওকে সেই x দ্ৰব্যৰ দৰটো কোনো চেঞ্জ নহয় সেইকাৰণে সেই দৰ ৰেখাডাল কি হৈছে এডাল OX অক্ষৰ সমান্তৰাল এডাল ৰেখা হৈছে ওকে তাৰপিছত চোৱা 4 নম্বৰ পইণ্টটো চোৱা যে উপভোক্তাজনে
1 and 2 নং গোট উপভোগ কৰোঁতে যেতিয়া উপভোক্তাজনে 1 নম্বৰ আৰু 2 নম্বৰ গোটটো উপভোগ কৰিছিলে চোৱা তেতিয়া MUX greater than PX হৈছে ওকে মই তোমালোকক প্ৰথমতে কৈছিলো যে MUX greater than PX হৈছে আৰু সেয়েহে X দ্ৰব্যৰ আৰু অধিক গোট উপভোগ কৰিব ওকে কি হৈছে যে যেতিয়া তেওঁ প্ৰথম আৰু দ্বিতীয় ইউনিট উপভোগ কৰিছিলে বা ক্ৰয় কৰিছিলে তেতিয়া তেওঁ মাৰ্জিনেল ইউটিলিটিটো কি হৈছিলে বেছি হৈছিলে ওকে যেহেতু ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি প্ৰযোজ্য হয় সেই হেতুকে তেওঁ কি কৰিব আৰু বেছি ইউনিট X দ্ৰব্য কনজিউম কৰিব বা উপভোগ কৰিব তেতিয়া তেওঁ কি হ'ব যে উপভোক্তাজনৰ প্ৰান্তিক উপযোগিতাবোৰ ক্ৰমান্বয়ে কমি আহিব আমি ল অফ ডিএমইউ পঢ়িছিলো যে উপভোক্তাজনে কোনো এটা দ্ৰব্যৰ যিমানে অতিৰিক্ত গুট উপভোগ কৰি গৈ থাকে সিমানে তেওঁ প্ৰান্তিক উপযোগিতাবোৰ কমি আহি থাকে আৰু তেওঁ তেতিয়ালৈকে উপভোগ কৰিব যেতিয়ালৈকে তেওঁ দ্ৰব্যটোৰ দৰৰ সৈতে প্ৰান্তিক উপযোগিতাটো সমান হয় ওকে সেইকাৰণে যে উপভোক্তা আমি লিখিছো যে উপভোক্তাজনে 1 আৰু 2 নম্বৰ গুটটো উপভোগ কৰোঁতে MUX greater than PX হৈছে আৰু সেয়েহে X দ্ৰব্যৰ আৰু অধিক গুট উপভোগ কৰিব কিয় উপভোগ কৰিব কাৰণ তেওঁ যিমানে অধিক গুট উপভোগ কৰিব সিমানে তেওঁ প্ৰান্তিক উপযোগিতাটো ক্ৰমান্বয়ে কমি আহি থাকিব আৰু তেওঁ সেই সময়লৈকে উপভোগ কৰিব যিটো সময়ত তেওঁ MUX PX হয় অৰ্থাৎ দ্ৰব্যটোৰ দৰৰ সৈতে প্ৰান্তিক উপযোগিতাটো সমান হয় ওকে তাইছত চোৱা 5 নম্বৰ পইণ্টটো চোৱা যে উপভোক্তাজনে 3 নং গুট উপভোগ কৰোঁতে MUX PX হৈছে অৰ্থাৎ যে যেতিয়া তেওঁ 3 নম্বৰ গুটটো উপভোগ কৰিছে তালিকাখনত চোৱা যে যেতিয়া তেওঁ 3 নম্বৰ গুটটো উপভোগ কৰিছে তেতিয়া তেওঁ PX কিমান 4 আৰু MUX কিমান হৈছে 4 হৈছে অৰ্থাৎ X দ্ৰব্যটোৰ দৰ আৰু X দ্ৰব্যটোৰ যেটো প্ৰান্তিক উপযোগিতা সেই দুইটা সমান হৈছে অৰ্থাৎ আমাৰ যেটো ভাৰসাম্যতাৰ শৰ্ত আছিল সেই শৰ্তটো কি হৈছে পূৰণ হৈছে সেইকাৰণে আমি লিখিছো MUX PX আৰু তেওঁ সেই অৱস্থাতে কি কৈছে যে সৰ্বাধিক সন্তুষ্টি লাভ কৰিছে অৰ্থাৎ তেওঁ ম্যাক্সিমাম স্যাটিসফ্যাকশন লাভ কৰিছে ওকে বুজি পালা তাৰপিছত 6 নম্বৰ পইণ্টটো চোৱা যে উপভোক্তাজনে 4 নম্বৰ 5 নম্বৰ আৰু 6 নং গুট উপভোগ কৰোঁতে MUX PX হৈছে আৰু সেয়েহে X দ্ৰব্যৰ উপভোগৰ পৰিমাণ কমাই দিব তাৰপিছত চোৱা যেতিয়া তেওঁ 3 নম্বৰ ইউনিটটো উপভোগ কৰিছিল তেতিয়া আমাৰ কন্ডিশনটো ফুলফিল হৈ গৈছে তাৰ পিছতো তেওঁ ভাবিলে যে মই 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ ইউনিট কিটা কনজাম কৰি চাও তাৰপিছত তেওঁ যেতিয়া কনজামশন কৰিলে বা যেতিয়া তেওঁ উপভোগ কৰিলে তেতিয়া তেওঁ কি হল যে তেওঁ দ্ৰব্যটোৰ দৰতকে প্ৰান্তিক উপযোগিতাটো তেওঁৰ কি হল কম হল সেইকাৰণে তেওঁ কি কৰিব যে X দ্ৰব্যৰ যেটো উপভোগৰ পৰিমাণটো তেওঁ কমাই দিব বুজি পাইছা আমি 6 নম্বৰ পইণ্টটো হেকান লিখিছো যে উপভোক্তাজনে 4 নম্বৰ 5 নম্বৰ আৰু 6 নং গুট উপভোগ কৰোঁতে MUX PX হৈছে আৰু সেয়েহে X দ্ৰব্যৰ উপভোগৰ পৰিমাণটো তেওঁ কি কৰিব কমাই দিব বুজি পালা নিশ্চয় তোমালোকে এটা ডায়াগ্ৰামটো এক্সপ্লেইন কৰিব পাৰিবা তাৰপিছত আমি কনক্লুজনটো কেনেকৈ লিখিম অৰ্থাৎ সামৰণিটো আমি কেনেকৈ লিখিম সো আমি সামৰণি লিখিব পাৰো যে গতিকে উপভোক্তাজনে X দ্ৰব্যৰ 3 নং গুট উপভোগ কৰোঁতে MUX PX শৰ্তটো পূৰণ হৈছে সো আমি দেখিলো যে উপভোক্তাজনে যেতিয়া 3 নম্বৰ ইউনিটটো উপভোগ কৰিছিল X দ্ৰব্যৰ তেতিয়া আমাৰ যেটো ভাৰসাম্য লাভৰ শৰ্ত আছিল সেই শৰ্তটো পূৰণ হৈছে সেয়েহে এইটোৱে হৈছে উপভোক্তাজনৰ ভাৰসাম্য অৱস্থা অৰ্থাৎ যেটো অৱস্থাত তেওঁ কি কৰিব ম্যাক্সিমাম স্যাটিসফ্যাকশন অৰ্থাৎ সৰ্বাধিক সন্তুষ্টি লাভ কৰিব ওকে যদি তোমালোকে এনেকৈ এটা সামগ্ৰীৰ ক্ষেত্ৰত উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰাৰ অৱস্থাটো এক্সামত ব্যাখ্যা কৰা তেন্তে তোমালোকে ফুল মাৰ্কস ক্লিয়াৰ কৰিবলৈ সক্ষম হ'বা সো আমি নেক্সট ক্লাছত উপভোক্তাজনে দুটা সামগ্ৰী যেতিয়া উপভোগ কৰে তেতিয়া সেই উপভোক্তাজনে কেতিয়া ভাৰসাম্যতা লাভ কৰিব হেতুৰ বিষয়ে আলোচনা কৰিম যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰিবা বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবা যাতে মই নতুন ভিডিও আপলোড দিয়াৰ লগে লগে তোমালোকে নটিফিকেশনবোৰ অতি সোনকালে পাই যোৱা থ্যাংক ইউ সো মাচ